হাই গাইজ, আজি মই ক'বলৈ ওলাইছোঁ গৰম দিনত সহজতে হোৱা 7বিধ ফুলৰ বিষয়ে। আৰু 7বিধ ফুলৰ ভিতৰত প্ৰথমবিধ ফুলৰ নাম ক'বলৈ লৈছোঁ। এইবিধ হৈছে মেক্সিকান ছানফ্লাৱাৰ। মেক্সিকান ছানফ্লাৱাৰ খুব সহজতে হয়। আপোনালোকে গুটি যদি সিঁচি দিয়ে নিজে নিজে খুব অকণো যত্ন নোলোৱাকৈ হৈ যায় আৰু বহুত দিন ধৰি ফুলপাত থাকে আৰু খুব ধুনীয়া উজ্জ্বল এটা ৰং। আৰু এইবিধ আপোনালোকে লগাব পাৰে। আৰু দ্বিতীয়বিধ নাম ক'বলৈ ওলাইছোঁ পিচ লিলিৰে প্ৰজাতি হয়। ইয়াৰ নামটো মই লিখি দিম। আৰু এইবিধো ইমান যত্ন ল'বলৈ প্ৰয়োজন নাই, কিন্তু অত্যাধিক ৰ'দ পালে হয়তো পাতটো জ্বলি যাব পাৰে, কিন্তু পিচ লিলিৰ নিচিনাকৈ ধুনীয়াকৈ ফুল ফুলে। আৰু এইবিধ ফুলৰো ইমান যত্নৰ প্ৰয়োজন নাই, খুব সহজতে হয়, আপোনালোকে লগাব পাৰে। আৰু তৃতীয়বিধ ফুল হৈছে পৰ্টুকালাৰ। আৰু ইয়াৰে বিভিন্ন ভেৰাইটিজ প্ৰজাতিৰ থাকে। এয়া হৈছে পিংক কালাৰ, খুব ধুনীয়া লাগে আৰু বহুত বেছিকৈ ফুলে। ইমানো বেছি যত্নৰ প্ৰয়োজন নাই, কিন্তু খুব বেছি পানীও প্ৰয়োজন নাই, পানী দিব নালাগে। বহুত দিনৰ মূৰে মূৰে পানী দিলেও হয়। আৰু সহজতে হোৱা এবিধ ফুল হয়, খুব সহজতে হয়। ইয়াৰো বিভিন্ন ধৰণৰ কালাৰ আছে। সৰু সৰুকৈ সেউজীয়াৰ মাজত সৰু সৰুকৈ ফুলা এবিধ ফুল। আপোনালোকে এইবিধ ফুলো লগাব পাৰে। আৰু এয়া হৈছে বগা ৰঙৰ, আৰু বিভিন্ন ৰঙৰ আছে। মোৰ ওচৰত যিকেইটা আছে সেইকেইটা মই আপোনালোকক দেখুৱাইছোঁ। গতিকে আপোনালোকে এইবিধ ফুলো ধুনীয়াকৈ লগাব পাৰে। আৰু এবিধ ইয়াত কেইবাটাও কালাৰ আছে, খুব ভাল লাগে আৰু বহুত দিন ধৰি থাকে। আৰু এবিধ হৈছে নয়নতৰা। নয়নতৰাৰো ভেৰাইটিজ প্ৰজাতিৰ আছে। এইবিধ ফুল সৰহকৈ ফুলি থাকিলে খুব ভাল লাগে। গতিকে এইবিধ ফুলতো বহুত বেছি সাৰ আৰু যত্নৰ প্ৰয়োজন নাই, ধুনীয়াকৈ মাত্ৰ গুৰিত বনবিলাক চাফা কৰি থাকিলেই হ'ল। আৰু এইটো এটা প্ৰজাতি, খুব ধুনীয়া এটা প্ৰজাতি, বেলেগ এটা কালাৰ হয়তো, ভাল লাগে। আৰু এয়া হৈছে জিনিয়া। জিনিয়াটো আপোনালোকে জানে চাগে, খুব সহজতে হয়। এয়া ডাবল জিনিয়া, মানে খুব ডাঠকৈ হৈছে, বহুত ভাল লাগে এইটো। আৰু জিনিয়াৰো ভেৰাইটিজ কালাৰৰ আছে আৰু সহজতে হয়। গুটি সিঁচি দিলে মানে নিজে নিজে নিজৰ কালাৰবিলাক ওলাই কৰিব পাৰে। আৰু পৰ্টুকালাৰ এয়া বগা, আপোনালোকক পিংক কালাৰ দেখালোঁ, গতিকে এয়া বগা। কেইবাটাও টাবত লগালে আচলতে খুব ভাল লাগে, একেবাৰে জোনাক হৈ ফুলি থাকে। আৰু এইবিধ হৈছে জবা ফুল। জবা ফুলো ভেৰাইটিজ প্ৰজাতিৰ আছে। এয়া একদম পাতল পিংক কালাৰ, দেখিলেই খুব ভাল লাগে আৰু খুব সহজতে হয়। এনেকুৱা গৰম দিনত খুব ফুলে, বৰষুণ যেতিয়া পায় সাংঘাতিক ফুল ফুলে, খুব ভাল লাগে। আৰু এয়া হৈছে আমি বুটাম ফুল বুলি কওঁ অসমীয়াত, ইংৰাজীৰ নামটো মই লিখি দিম বাৰু। খুব ভাল লাগে আচলতে। ইয়াৰো ভেৰাইটিজ প্ৰজাতিৰ আছে, বিভিন্ন ধৰণৰ কালাৰৰ আছে। গতিকে আপোনালোকে লগাব পাৰে, সহজতে হোৱা এবিধ ফুল। আৰু ইয়াৰ গুটি যেতিয়া পুৰা হৈ যায় আপোনালোকে সিঁচি দিলেই হ'ব, যিমান সিঁচে সকলোবোৰ ওলায়। আৰু এবিধ হৈছে চান্দিনী ফুল বুলি কয়। আৰু চান্দিনী ফুল খুব সহজতে হয়। আৰু এইজোপা মোৰ বহু পুৰণি চান্দিনী ফ্লাৱাৰ প্লান্ট হয়। আৰু বগা বগাকৈ ফুলে, আৰু অন্য দিনতো ফুল নুফুলা দিনতো কিন্তু খুব ভাল লাগে, সেউজ হৈ থাকে আৰু খুব সহজতে হয়। ইয়াৰ ডাল কাটি কাটি আপোনালোকে পচাব পাৰে। কেনেকৈ পচাব পাৰি মই ভিডিঅ' এটা দিম আপোনালোকক। আৰু এইবিধ ফুল, এই গছজোপা বহু পুৰণি, মানে প্ৰায় মই ৰুইছিলোঁ, বহুত ওখ হৈ গ'ল। আৰু এতিয়া যিহেতু বাৰিষা ছিজন, সেয়েহে গোটেই মানে হেৰিবিলাক বন গছবোৰ ওখ হৈ গৈছে। গতিকে দুদিনমানৰ পিছত চাফা কৰিব লাগিব। আৰু এইবিধ ফুল খুব সহজতে হয়, আৰু এনেকুৱা দিনত খুব ধুনীয়াকৈ গছৰ পাতবিলাক বেছি সেউজীয়া হৈ উঠে আৰু দেখিবলৈ খুব ভাল লাগে। বগা বগা থুপি থুপিকৈ ফুলে, ইমান ধুনীয়া লাগে। আৰু ধুনীয়াকৈ কলম কৰি দিলে দেখিবলৈ বৰ ভাল লাগে গছজোপা। আৰু ফুল নুফুলা দিনতো খুব ধুনীয়া হৈ থাকে, একেবাৰে সেউজ হৈ থাকে।
আৰু লাইন লাইনকৈ ৰুই দিলে খুব ভাল লাগে আৰু ইমানো বেছি যত্নৰ প্ৰয়োজন নাই যিহেতু আপোনালোকে সকলোৱে ৰুব পাৰে যিমান মন যায় সিমান আৰু এজোপা যদি আছে তাৰে পৰা পুলি পচাই পেলাই আপোনালোকে ৰুব পাৰে নাৰ্চাৰীত গৈ নিকিনিলেও হয় বাৰু আৰু আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে জনাবলৈ নাপাহৰিব আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি এই ভিডিঅ'টোৰ পৰা মই বিদায় মাগিছোঁ গতিকে যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে মোৰ আহিব লগা নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পোনপ্ৰথমে পায় আৰু গতিকে বাই বাই